আমি দুৰ্বলতা হৈছোঁ মানে কেলে দুৰ্বলতা হৈছোঁ আমাৰ অসমত কোনো ইণ্ডাষ্ট্ৰি নাই আমাৰ ল'ৰা ক'তো চাকৰি তাকৰি নাই বেয়া নাপাব আমাৰ অসমীয়া ল'ৰাখিনি টেনশ্যন বাঢ়ি গৈছে এই কথাটো কোনো এতিয়ালৈকে দায়িত্ব লোৱা নাই কোনো মন্ত্ৰী মৌজাগৰি লোৱা নাই কিন্তু এটা কথা কৈছোঁ আমি এটা এনেকুৱা ধৰণৰ আন্দোলন কৰিবলৈ লৈছোঁ আমাৰ অসমত যদি ল'ৰাই আজি মুদ্ৰিদা উঠিছে তেখেতলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ কিন্তু এইবছৰ যদি কিমানটা ল'ৰা চাকৰি দিব নোৱাৰে BPL কাৰ্ডৰ ল'ৰাখিনিক কিন্তু আমি কাম হিজাই নল'ম আৰু কোনো মন্ত্ৰীক আমি ছাপৰ্ট নকৰিম আৰু বেয়া নাপাব মই দিব ভাল পাওঁ কৈছোঁ প্ৰবীণ তামুলীয়ে যেনিবা ধুনীয়া ছোৱালী হ'লেই নহ'ব ছোৱালীজনী গুণত লাগিব পঢ়া শুনা লাগিব আৰু ল'ৰা প্ৰেমত পোৱা কথাটো মই অতি সোনকালে উঠাই দিছোঁ আৰু ফেচবুক নিগৰি কৰি থকা ল'ৰাখিনিক মই স্বীকৃতি দিব নোৱাৰিম কেলেই নোৱাৰিম তেওঁলোকৰ কাৰণে মই এটা বেলেগ আলোচনা কৰিছোঁ যে ছোৱালীজনীৰ কাৰণে কিয় ফটোখন পালে ল'ৰা পাগল হৈ যায় ছোৱালীজনীয়ে কি কৰিব পাৰে আৰু পঢ়া শুনা কৰিলে কি কৰিব মই তেনেকুৱা কিছুমান কথা আপোনালোকৰ মাজলৈ আগবঢ়াই নিছোঁ আৰু প্ৰবীণ তামুলী যোগাযোগ কৰক প্ৰবীণ তামুলীয়ে বহুত কাম হাতত লৈছে যেনেকৈ নহওক কৌতুক বন্ধুৰ পৰা সকলোখিনি কৰি দিব পাৰিম মই নপতা ছোৱালী পতা পোৱা নিসিজা কচুক মই সিজাব পাৰোঁ আৰু কুকাৰটোক মই ভাত উতলি থাকোঁতেও মই হাত কুকাৰটোত মই ভৰাই দিব পাৰোঁ হেঁপা নোহোৱাকৈ তেনেকুৱা এজন যুৱক এতিয়া আপোনালোকে পাবলৈ হ'লে টান আছে আৰু বিশেষকৈ নাপাবও শিলগুটি এগাই শিলগুটি কিমান শিলগুটি থাকে মই লিখিব পাৰোঁ আৰু অসমত গাভৰু ছোৱালী মই দেখিলেই ধৰিব পাৰোঁ এই কেলৈ যাব কেতিয়ালৈ যাব কিমান টাইমত যাব আৰু ডেকা ল'ৰা প্ৰতিশ্ৰুতি মই বুজি পাওঁ ই মদ খাই আহিছেনে নাই চেণ্ট মাৰি আহিছেনে ই ঘৰৰ পৰা আহিছেনে নাই ঘাটিৰ পৰা আহিছেনে নাই ই ধাবাৰ পৰা আহিছে মই সেইখিনি মই ধৰিব পাৰোঁ বিশেষকৈ মোৰ মানে এতিয়া মই চাইণ্টিষ্ট নহয় মই কোনো এজন যুৱকহে বৰ্তমান মই মোৰ মগজটোৰ প্ৰতি ঢেকীয়া খোৱা মই কচু খোৱা মই সেইকাৰণে কথা মই লৈ কৈ যাব পাৰোঁ ধন্যবাদ মই জ্ঞাপন কৰিছোঁ সকলো ৰাইজে মোৰ লগত সহযোগ কৰক আৰু মই আপোনালোকলৈও প্ৰতিদিনে মই ইউটিউব ছাবস্ক্ৰাইব কৰিম আৰু আপোনালোকক মনোৰঞ্জন দিম আপোনালোকৰ আশাৰে মই আৰু অকণমান আগবাঢ়ি যাবলৈ আগবাঢ়িছোঁ আপোনালোকে সকলো মোবাইলটো ছাবস্ক্ৰাইব কৰিবলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।